খবৰ আপোনালোকৰ? বহুত দিন মই ব্লগ বনোৱা নাছিলোঁ, গতিকে টাইম পোৱা নাছিলোঁ, সেইকাৰণে আজি বনাই দিলোঁ ভিডিঅ'টো। গতিকে ভিডিঅ'টো প্লিজ শেষলৈকে চাব আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। কালি ভিডিঅ'টো বনাব খুজিছিলোঁ, মানে টাইম নাপালোঁ মই, সেইকাৰণে বনোৱাই নহ'ল। আৰু ইয়াতে গণেশ পূজা 18 তাৰিখে পাতিছে, তো আজি মূৰ্তি লৈ যাব নাচাবৰ কাৰণে। তো দেখাই আছে আপোনালোকক ভালকৈ, আৰু বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু মই এতিয়া দোকান যাই আছোঁ, দোকানৰ পৰা আহি আপোনালোকক দেখাই আছোঁ। তো এতিয়া মই আৰু এটা মূৰ্তি আপোনালোকক দেখাই আছোঁ, মানে নিব আৰু নিয়া নাই ভাচাবৰ কাৰণে। গতিকে আমাৰ তাৰেতো আছে আৰু য'ত আমি থাকোঁ, আৰু ইয়াতেও এটা আছে, নিয়া নাই, নিব, দেখাই আছোঁ। তো আপোনালোকক মই মূৰ্তিটো দেখুৱাই নহ'ল, পিছে মই এতিয়া ডেন্স দেখুৱাম দেই আপোনালোকক। মানে ইয়াতে ডেন্স কৰি আছে মানুহবিলাকে, তাকে দেখাম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে প্লিজ। वो बुढ़ा है ना, खुबाएगा तो ऐसे देगा, ऐसे करेगा। तो এতিয়া খেলা হৈছে, খেলা চাব যাই আছোঁ আৰু আপোনালোকে চাই থাকিব। అరిరే మనసే అరిరే నీ వల్ల నాలో శ్రీనివాస్ DJ పవన్ తో హనుమంత సభా పట్ల DJ इंस्टाग्राम में देगा तो वो सोचेगा हाउ मैं हूँ। बीच में आ गया। हो गया।